Hello guys. মোৰ অন্য এটা টপিকলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ পৰা কম্পিউটাৰৰ কোৰ্স এটা ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ। সো যদি ভাল লাগে লাইক কৰি দিব, কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰথমতে মাইক্ৰসফট অফিস এক্সেলৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ। সো সকলোৱে চাব বুলি আশা থাকিল ভিডিঅটো। So Microsoft Office Excel অথবা Excel মানে কি সেইটো আমি প্ৰথমতে অলপমান বুজি লওঁ। So Excel is a spreadsheet program. Excel টো এটা spreadsheet program হয় যেটো বেসিক্যালি হিসাব নিকাচ কৰিবৰ কাৰণে যেনে ধৰা যোগ কৰিবৰ কাৰণে পূৰণ কৰিবৰ কাৰণে বিয়োগ কৰিবৰ কাৰণে ভাগ কৰিবৰ কাৰণে পাৰ্চেন্টেজ উলিয়াব লাগিলে ডিসকাউন্ট উলিয়াব লাগিলে তেতিয়া আমি এক্সেল টো ইউজ কৰিব পাৰো তাৰ উপৰি ইনভেন্টৰী মেনেজমেন্ট মানে দোকান এখনৰ হিসাব নিকাচ ফাইনান্সিয়াল কোম্পানী বিলাকৰ হিসাব নিকাচ ৰেকৰ্ড কৰা বেংকৰ লেনদেন হিসাব কৰা ৰেকৰ্ড কৰা পেট্ৰল পাম্পৰ হিসাব নিকাচ কৰা তাৰ পিছত কোম্পানী বিলাকৰ স্যালাৰি সেট হোটেল ম্যানেজমেন্ট আৰু বহুত কিবা কিবি কৰিবৰ কাৰণে এক্সেল টো ইউজ কৰা হয় মোস্টলি এক্সেল টো ডাটা এন্ট্ৰি কৰিবৰ কাৰণে ইউজ কৰা হয় So guys ভাবিছো এটা বুজি পাইছে সো এক্সেল টো আমি কিহৰ কাৰণে ইউজ কৰো এক্সেল টো আমি প্ৰত্যেকটো ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন হিসাব নিকাচ ৰেকৰ্ড কৰিব লাগিলে তেতিয়া আমি এক্সেল টো ইউজ কৰিব পাৰো এজ এ ডাটা এন্ট্ৰি হিচাপে সো এক্সেল টোৰ ভালকৈ বুজিব লাগিলে আমি এক্সেলৰ ভিতৰত কিছুমান কি ওয়ার্ডস আছে আৰু সেই কি ওয়ার্ডস খিনি আমি প্ৰথমতে বুজি লম সো আমি প্ৰথমতে পালো যে এক্সেল মানে কি এটা স্প্রেডশিট প্ৰগ্ৰাম হয় গতিকে স্প্রেডশিট অর শীট তাৰ মানে স্প্রেডশিটক শীট বুলিও কয় বা কিছুমানে ওয়ার্কশিট বুলিও কয় সো এটোনো কি বস্তু হয় আমি প্ৰথমতে বুজি লম কৈছে কি আমাৰ কালেকশন অফ সেল ইজ কল্ড এ স্প্রেডশিট অর শীট তাৰপিছত সেল বুলি কৈছে সেল মানে কি কম্বিনেশন অফ রোজ এন্ড কলম মানে রোজ আৰু কলমৰ যেটো মিশ্ৰণ সেই মিশ্ৰণটোক সেল বুলি কয় রোজ মানে কি এনি হৰিজন্টাল বক্স এনেকে যেটো বক্স আহিছে পথালি কৰি হেতু কি বুলি কয় রোজ বুলি কয় কলম মানে কি উলম্ব কৰি যেটো বক্স আহে হেতু কলম বুলি কয় সেল এড্ৰেছ নেম বক্স তাৰপিছত ইকুৱেল সাইন আছে ফৰ্মুলা বাৰ মেনু টেব অথবা ৰিবন ফাইল বুক অথবা ওয়ার্কবুক সো এই বস্তুখিনিনো কি বস্তু হয় আমি এইখিনি বুজিবৰ কাৰণে আমি এটা এক্সেলৰ এটা ফাইল আমি ওপেন কৰি লম প্ৰথমতে সো ইয়াতে আমি এটা এক্সেলৰ ফাইল ওপেন কৰি লৈছো আৰু এক্সেলৰ ফাইল ওপেন কৰিবৰ কাৰণে প্ৰথমতে আমি ইয়াৰ পৰা যাব লাগিব স্টাৰ্ট বাটন তাৰ পিছত ইয়াতে আছে মাইক্ৰসফট অফিস আৰু ইয়াতে আমি মাইক্ৰসফট অফিস এক্সেলটোত আমি ক্লিক কৰি দিম এক্সেলটো এনেকে ওপেন হৈ যাব শর্টকাট ওপেন কৰাৰ পিছত দেখা দিম আমি শর্টকাট ওপেন কৰিব লাগিলে উইন্ডোজ লোগো আৰু আৰ প্ৰেছ কৰি ইয়াতে আমি এক্সেল বুলি লিখি দিলে হয় লিখি ইয়াতে ওকে ক্লিক কৰিলে হয় তোমাৰ এক্সেলটো এটা ওপেন হৈ যাব যি কি নহওক আমি ইয়াতে এক্সেলৰ আমি যিখিনি লিখিলো যিখিনি কিওয়াৰ্ডস বুলি কলো এক্সেলৰ যিখিনি আমি কিওয়াৰ্ডস বুলি কলো সেইখিনি আমি চালাম ইয়াতে সো এটা এক্সেল ফাইল হয় এটো প্ৰথমতে আমি ওপৰটো চালাম ওপৰত দিয়া আছে এটো মেনু বা টেব বা ৰিবন বুলি কয় আমি যে ইয়াত দেখা পালো মেনু বা টেব বা ৰিবন এটো মানে কি এই ওপৰখিনি এটো হৈছে অফিস বাটন হোম ইনসার্ট পেজ লেআউট ফৰ্মুলাস এনেকে দিয়া আছে তো ইয়াতে ক্লিক কৰিলে নিউ ওপেন সেভ এজ আহিব এটো কি বুলি কয় অফিস বাটন মেনু বুলি কয় ইয়াতে ক্লিক কৰিলে নিউ ওপেন সেভ এজ একিটা অপচন আহিব তাৰ পিছত হোম ইনসার্ট পেজ লেআউট এনেকে আছে বিলাক মেনু বা টেব বা ৰিবন বুলি কয় আৰু ইয়াৰ ভিতৰৰ বিলাক হৈছে ফাংচনস এতিয়া আমি বুজি পালো মেনু বা টেব বা রিবন মানে কি আমি বুঝিলাম আমি যেটা কৈছো যে স্প্রেডশিট মানে কি স্প্রেডশিটক শীট বা ওয়ার্কশিট বুলি কয় কালেকশন অফ সেল ইজ কল্ড এ স্প্রেডশিট বা শীট এতিয়া চোৱা ইয়াতে যদি আমি ক্লিক কৰো এই বক্স বিলাকক কি বুলি কয় সেল বুলি কয় এই প্ৰত্যেকটো বক্সে কি হয় সেল হয় আৰু এই যেটো গোটেইটো যেটো সেল আছে এই গোটেইটো সেল মিলি যেটো হৈছে এটোক এটা স্প্রেডশিট বা শীট বা ওয়ার্কশিট বুলি কয় By default, Excel programmer তিনিখন sheet আহে এখন sheet 1 এখন sheet 2 এখন sheet 3 তো কি বুলি কয় স্প্রেডশিট বা sheet বা ওয়ার্কশিট বুলি কয় এটোকে সো ইয়ালৈকে আমি বুজি পালো সো আমি সেল মানে কি বুজি পালো সেল মানে হৈছে এই ভিতৰৰ বক্স বিলাক তো সেল মানে কি বুলি কয় কম্বিনেশন অফ rows and column মানে rows আৰু কলমৰ যেটো মিশ্ৰণ এই মিশ্ৰণটো সেল
সো সেল মানে কি আমি বুজি পালো যেহেতু আমাক কি বুলি কৈছে কম্বিনেশন অফ rows and column বুলি কৈছে সো ইয়াতে আমাৰ rows বুলি ক'লে হৈছে এইবিলাক যত নাম্বাৰ শো কৰিছে এনেকে আমি যদি ইয়াতে ক্লিক কৰো এটো 7 নাম্বাৰ rows হ'ব ইয়াতে ক্লিক কৰিলে 10 নাম্বাৰ rows হ'ব এটো আৰু ওপৰটো হৈছে কলম যেনেকে এটো কেট ক্লিক কৰিছো কে টো গটেটো এটা কলমে হয় জি ক্লিক কৰিছো গটেটো জি টো এটা কি হয় কলম হয় তো আমি বুজি পালো তো এটো সেল আৰু সেল মানে কি rows আৰু কলমৰ মিশ্ৰণ এটো rows আৰু এটো কলম মিলি এই সেলটো হৈছে এই কাৰণে কি বুলি কৈছো কম্বিনেশন অফ rows and column সেল মানে তো সেলটো আমি বুজি পালো rows মানে বুজি পালো হৰিজন্টাল বক্স যেনেকে আমি ইয়াতে ক্লিক কৰিলো এটো যেনেকে 7 নাম্বাৰ 8 নাম্বাৰ 9 নাম্বাৰ এটো rows বুলি কয় কলম মানে বুজি পালো যেটো ওপৰত আখৰটো আহিছে এনেকে কে এল এম এনেকে এটো তাৰ পিছত থাকিল আমাৰ সেল এড্ৰেছ মানে কি আমি যদি এটো সেলত ক্লিক কৰো এটা ইয়াৰ নাম আছে সেই নামটো ইয়াৰ এড্ৰেছ বুলি কয় তো আমি যদি সাপোজ ইয়াৰ এড্ৰেছটো কিমান হ'ব কলমটো হ'ব m আৰু ৰটো কিমান 6 মানে m6 যেহেতু সেল মানে কি হয় rows আৰু কলমৰ মিশ্ৰণ গতিকে ইয়াৰ এড্ৰেছটো আমি কলম আৰু rows বা row আৰু কলমৰ মিশ্ৰণ বুলি ক'ব লাগিব গতিকে আমি যদি ইয়াতে ক্লিক কৰো ইয়াৰ এড্ৰেছটো কিমান হ'ব l আৰু 7 তাৰ মানে ইয়াতে ক্লিক কৰিলে l হৈছে কলম আৰু 7 টো হৈছে rows মানে ইয়াৰ এড্ৰেছটো হৈছে l7 ইয়াত ক্লিক কৰিলে এটো হৈছে h আৰু 10 মানে ইয়াৰ এড্ৰেছটো হৈছে h10 ইয়াত ক্লিক কৰিলে এটো হৈছে p6 এটো কি হয় p6 আৰু p6 কেনেকে হল এটো কলম p আৰু rows টো কিমান 6 মানে এটো p6 যদি আমি ইয়াতে চাও এটো p6 লিখা আছে এটা সহজ সেলৰ এড্ৰেছটো সেলৰ নামটো য'ত শো কৰে ইয়াত শো কৰিছে তো এটো কি বুলি কয় নেম বক্স বুলি কয় তো আমি নেম বক্স মানে কি বুজি পালো ইকুৱেল সাইন দিয়া ধৰি ল ইয়াতে আমি নাম্বাৰ লিখিলো 20 ইয়াত লিখিলো আমি 10 যদি আমি এই 20 ৰ লগত 10 টো যোগ দিব লাগে তেতিয়া হলে আমি প্ৰথমতে ইকুৱেল সাইনটো এটা বহাব লাগিব য'ত 20 লিখাটো আছে ইয়াৰ এড্ৰেছ কিমান হ'ব m আৰু ইফালে কিমান 5 গতিকে আমি লিখিলো m5 বুলি 20 লিখাটো সিলেক্ট হৈছে প্লাস চিন দিম য'ত 10 লিখাটো আছে এটো কিমান হ'ব p আৰু 7 তাৰ মানে ইয়াৰ এড্ৰেছটো হ'ব p7 আমি এন্টাৰ মাৰিছো 30 বুলি আহিছে এটো আৰু এটো মিলি 30 হৈছে এতিয়া সো আমি বুজি পালো যে ইকুৱেল সাইনটো আমাক কি হ'ব লাগে ফৰ্মুলা দিয়াৰ আগত ইকুৱেল সাইনটো বহাব লাগে তাৰ পিছত দিয়া আছে ইয়াত 30 এটো আমি যদি ক্লিক কৰো এটো যেটো এড্ৰেছটো আমি পালো হেতু এড্ৰেছটো ইয়াতে আহিছে ফৰ্মুলাটো সেই কাৰণে এটো কি বুলি কয় ফৰ্মুলা বাৰ বুলি কয় এই বাৰটো কি হয় ফৰ্মুলা বাৰ হয় আমি পালো যে ফৰ্মুলা বাৰ মানে কি তাৰ পিছত আছে মেনু বা টেব বা ৰিবন মানে কি আমি পালোৱে ওপৰটো মেনু বা টেব বা ৰিবন বুলি কয় আৰু ফাইল বুক বা ওয়ার্কবুক মানে কি গোটেইখিনি মিলি কি বুলি কয় এটা ফাইল বা বুক বা ওয়ার্কবুক বুলি কয় এটা ফাইলত বা এটা বুকত কি থাকিব পাৰে বহুত শীট থাকিব পাৰে শীট তিনিখন আছে আমি ইয়াতে ক্লিক কৰি আৰু শীট এনেকে বনাব পাৰো মানে এটা ফাইল বা বুক বা ওয়ার্কবুকত বহুত শীট থাকিব পাৰে সো আমি সকলোৱে এই বস্তুটো বুজি পালোৱে যে এক্সেলৰ যিখিনি বেসিক কিৱৰ্ডছ খিনি আছিল আমি কিৱৰ্ডছ খিনি অলপ বুজি পালো ইয়াতে এতিয়া চোৱা এটা শীটত 10,48,576 থাকে rows আৰু কলম থাকে 16,384 টা আমি ইয়াতে ক্লিক কৰিছো কন্ট্ৰোল মাৰি ডাউন এৰো প্ৰেছ কৰি দিছো লাষ্টৰ যেটো আমাৰ rows সেই rows টো আহিছে কিমান আছে 10,48,576 টা আছে আৰু যদি আমি ওপৰত যাও কন্ট্ৰোল মাৰি আপ এৰো প্ৰেছ কৰি দিছো আমি চাম কলম কিমান আছে কন্ট্ৰোল মাৰি আমি দিছো ৰাইট এৰো লাষ্টৰ টো হৈছে xfd যেটো এটা আখৰ আহিছে এই কাৰণে ইয়াতে xfd কিন্তু xfd মানে কিমান হয় 16,384 টা হয় কলম এগেইন কন্ট্ৰোল মাৰি আমি লেফট এৰো প্ৰেছ কৰিছো গাইস ইয়াৰলৈকে আছিল আমাৰ মাইক্ৰসফট অফিস এক্সেলৰ ইন্ট্ৰোডাকশনটো সো মই ভাবো সকলোৱে বুজি পাইছে সো বুজি পাইছে যদি প্লিজ ভিডিওটো লাইক কৰি দিব কমেন্ট মাৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ গাইস ইয়াৰ পিছত মাইক্ৰসফট অফিস এক্সেলৰে প্ৰ্যাকটিক্যাল আমি এটা টপিক আমি লম সো ভিডিওটো চাব বুলি আশা থাকিল ধন্যবাদ